সোণহিয়াতকৈও অধিক মূল্যৱান এইবিধ গৰুখিচ উদ্ভিদ। চিকিৎসা বিজ্ঞানৰ চমৎকাৰ চকু কপালত উঠিব আপোনাৰ। অসমীয়াৰ সমাজ জীৱনত প্ৰায়ভাগ মানুহৰ বাৰীতে পোৱাৰ এবিধ তৃণজাতীয় উদ্ভিদ হৈছে গৰুখিচ। ঠাইভেদে ইয়াৰ নাম বিভিন্ন ধৰণৰ, কিন্তু ইয়াক প্ৰকৃততে গৰুখিচ উদ্ভিদ বুলি কোৱা হয়। বহু ঠাইত ইয়াক স্থানীয় ষ্ট্ৰবেৰী নামেৰেও জনা যায়। এই উদ্ভিদবিধৰ যি ৰঙা ৰঙৰ গুটি, সেই গুটিক লৈ নিশ্চয় আপুনি ল'ৰালি কালতে খেলাৰ মনত আছে। তেতিয়া হয়তো আপুনি ভবা নাছিল যে উদ্ভিদজোপাৰ প্ৰকৃত মূল্য কথা। তেতিয়া সৰুতে খেলা ধূলা কৰোঁতে এই উদ্ভিদজোপা আপুনি আপোনাৰ জীৱনৰ পৰা পাহৰি গৈছিল। কিন্তু আজিৰ তাৰিখত এই উদ্ভিদজোপাৰ সোণ হিয়াতকৈও অধিক মূল্যৱান হৈ পৰিছে। চিকিৎসা বিজ্ঞানৰ তৰফৰ পৰা আহিছে এক ডাঙৰ খবৰ, কিয়নো এই উদ্ভিদজোপাৰ পৰা এতিয়া বহুতো ঔষধ প্ৰস্তুত কৰা হয়। গৰুখিচ উদ্ভিদত থকা প্ৰধান উপাদানসমূহ হৈছে ভিটামিন চি, কেলছিয়াম, আইৰণ, পটাছিয়াম আৰু প্ৰচুৰ পৰিমাণৰ ইয়াত প্ৰটিন থাকে। এই উদ্ভিদজোপাৰ প্ৰধান আৰু প্ৰথম উপকাৰী গুণ হৈছে যে ই জ্বৰ প্ৰতিষেধক হিচাপে কাম কৰে। বহু ঠাইত জ্বৰ ভাল হ'বলৈ এই উদ্ভিদজোপাৰ গুটি ব্যৱহাৰ কৰা হয়। এই গৰুখিচ উদ্ভিদৰ পৰা যিকোনো ধৰণৰ ছালৰ সমস্যাৰ নিৰাময় কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যেনে খৰ, খজুৱতি ইত্যাদি। গৰুখিচ উদ্ভিদে মিৰ্গিৰ বেমাৰৰ যি ৰোগ, সেই ৰোগ নিৰাময় কৰাটো এই উদ্ভিদজোপাৰ যথেষ্ট সহায় কৰে। এক গৱেষণাৰ পোৱা তথ্য অনুসৰি গৰুখিচ উদ্ভিদে কেঞ্চাৰ প্ৰতিষেধক হিচাপেও কাম কৰে। বহু চিকিৎসা বিজ্ঞানত ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও HIV দৰে ভাইৰাছৰ প্ৰতিষেধক হিচাপেও এই গৰুখিচ উদ্ভিদজোপাক ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। এক কথাত ক'বলৈ গ'লে চিকিৎসা বিজ্ঞানৰ জৰিয়তে এই উদ্ভিদজোপাৰ পৰা বহু ঔষধ প্ৰস্তুত কৰা হয়, যিসমূহ ঔষধ বজাৰত হাজাৰ হাজাৰ লাখ লাখ টকাত বিক্ৰী কৰা হয়। সেয়েহে বহু গৱেষকে ক'ব বিচাৰে যে এই উদ্ভিদজোপাৰ আজিৰ তাৰিখত মূল্য হৈ পৰিছে সোণ হিয়াতকৈও অত্যধিক। যিজোপা উদ্ভিদ সঁচাকৈ এজোপা সাধাৰণ উদ্ভিদ বুলি ভাবি আমি প্ৰত্যেক দিনে অৱহেলা কৰোঁ, সেই উদ্ভিদজোপাৰ পৰাও যে মিৰ্গিৰ, কেঞ্চাৰ, HIV দৰে ৰোগ নিৰাময় কৰাটো অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, অৰ্থাৎ ইয়াৰ পৰাই যে বহুতো ঔষধ প্ৰস্তুত কৰা হয়, এই আমাৰ প্ৰতিবেদন চোৱাৰ আগলৈকে হয়তো আপুনি জনা নাছিল। এতিয়া হয়তো এই উদ্ভিদজোপাৰ প্ৰতি আপোনাৰ সন্মান শ্ৰদ্ধাৰ বৃদ্ধি পাব। এই উদ্ভিদজোপাৰ এই ভিডিঅ'সমূহ জানি, অৰ্থাৎ উপকাৰী গুণসমূহৰ বিষয়ে জানি কেনে পালে ক'বলৈ নাপাহৰিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এই উদ্ভিদজোপাৰ প্ৰকৃত উপকাৰী গুণসমূহৰ বিষয়ে সকলোৱে জানিব পাৰে। ধন্যবাদ। জয় অসম।